মৰিগাঁৱৰ জালুগুটি মাছখোৱাত বিগত বৰ্ষসমূহৰ দৰে এইবেলিও ঐতিহাসিক গোসাঁই উলিওৱা উৎসৱৰ লগত সংগতি ৰাখি পূৰ্ণজ্যোতি যুৱক সংঘৰ উদ্যোগত মঙলবাৰে নিশা মুকলি বিহু অনুষ্ঠান আয়োজন কৰে। উক্ত অনুষ্ঠানৰ আৰম্ভণিতে বিহুৰ পতাকা উত্তোলন কৰে মুকলি বিহু উদযাপন সমিতিৰ সভাপতি মুনীন্দ্ৰ নাথে আৰু বৃক্ষৰোপণ কৰে খগেন্দ্ৰ চন্দ্ৰ নাথে। লগতে স্মৃতি তৰ্পণ কৰে বিহু উদযাপন সমিতিৰ সম্পাদক ৰঞ্জিত কুমাৰ নাথে। সংঘৰ মুখ্য উপদেষ্টা দীপক কুমাৰ নাথে বিহুৰ বাকৰিত বন্তি প্ৰজ্বলন কৰাৰ পাছতো মৰিগাঁও জিলা উপায়ুক্ত দেৱাশিষ শৰ্মাই মুকলি বিহু আনুষ্ঠানিকভাৱে মুকলিৰ পিছতে এটি পুৰণি বিহুৰ নাম পৰিৱেশন কৰি উপস্থিত ৰাইজক আপ্লুত পোনপ্ৰথমে মই আপোনালোকৰ প্ৰতিটো চেনেলৰ ৰঙালীৰ ইয়াৰ পৰা ওলগ যাচিছোঁ। আমাৰ মাছখোৱা পূৰ্ণজ্যোতি যুৱক সংঘই বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰিবলৈ ওলাইছোঁ। আজি প্ৰথম কাৰ্যসূচী আৰু এই কাৰ্যসূচীত আমাৰে সৌভাগ্য আমাৰ মৰিগাঁও জনপ্ৰিয় তথা সংস্কৃতিবান ব্যক্তি তথা মৰিগাঁৱৰ জিলাৰ উপায়ুক্ত মহোদয় আমাৰ মাজত আহি যিখিনি আমাক এই অনুষ্ঠানটো কৌস্তভ বৃদ্ধি কৰাত যিখিনি সহায় সহযোগিতা আগবঢ়ালে আমি তেখেতসকললৈও আপোনালোকৰ চেনেলৰ জৰিয়তে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মাছখোৱা পূৰ্ণজ্যোতি যুৱক সংঘই দ্বিতীয় বৰ্ষত আমি যদিও ভৰি দিছোঁ বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰঙালী বিহুটো উদযাপন কৰিছোঁ আৰু অনাগত বৰ্ষত আমি ইয়াতকৈও আৰু অধিক জাকত জিলিকাকৈ আমি এই ৰঙালী বিহুটো উদযাপন কৰিম বুলি আমি আশাবাদী। যুৱক সংঘই বহাগী মেলাৰ লগত সংগতি ৰাখি প্ৰতি বছৰৰ দৰে এইবছৰো দিনজোৰা কাৰ্যসূচীৰে বিভিন্ন প্ৰতিযোগিতামূলক অনুষ্ঠানৰ উপৰিও সন্ধিয়া 6 বজাৰ লগে লগে মুকলি বিহু প্ৰদৰ্শনী আৰম্ভ কৰিছিলে। এতিয়া বৰ্তমান যথেষ্ট দৰ্শকৰ সঁহাৰি আৰু অসমৰ বিভিন্ন অঞ্চলৰ পৰা অহা দলসমূহৰ বিহু নৃত্যই আপোনালোকক আপ্লুত কৰিব বুলি আমি উদযাপন সমিতিৰ পৰা আশা ৰাখিছোঁ। সকলোকে আমি পুনৰবাৰ যাতে এই বহাগৰ মাহৰ পৰাই যাতে সকলো অসমবাসী ৰাইজে সুখৰে দিনটো পাৰ কৰক, ভালেৰে পাৰ কৰক তাৰে কামনা কৰি মাছখোৱা পূৰ্ণজ্যোতি যুৱক সংঘৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।